মেৰখীয়া উৰে ৰাতি জাকৰ ৰখাৰ সময় ঈশ্বৰৰ দূত নামি আহি তাই কৰে দীপ্তিময়। মেৰখীয়া উৰে ৰাতি জাকত ৰখাৰ সময় ঈশ্বৰৰ দূত নামি আহি ঠাই কৰে দীপ্তিময়। দূতে ক'লে নকৰিবা মোক দেখিয়ে কুভয়, উদ্ধাৰৰ শুভ বাৰ্তাহে আনো বাৰ্তাহে আনো মানৱলৈ। দায়ুদৰ বংশত জন্মিছে এক ত্ৰাণকৰ্তা মহান, জগতৰ প্ৰভু নামিছে এই কইনাৰ হয় সন্তান। দেখিবাগৈ সেই মহানজন নৰূপে প্ৰকাশ, এৰি সৰগৰ সিংহাসন দৰিদ্ৰলৈ নিবা, দৰিদ্ৰলৈ নিবা, এৰি সৰগৰ সিংহাসন দৰিদ্ৰলৈ নিবা। শুনা দূতসমূহ গাই স্বৰ্গৰ মহাস্বৰ, সৰ্বপৰিচৰ ধন্য হওক কুশল হওক মনুষ্যৰ। ধৰা ধৰা প্ৰাণীসকল পঢ়াই সেই মহান গান, ঈশ্বৰৰ বাক্য সিদ্ধ হ'ল, নৰৰ হ'ল পৰিত্ৰাণ, নৰৰ হ'ল পৰিত্ৰাণ। ঈশ্বৰৰ বাক্য সিদ্ধ হ'ল, নৰৰ